জুবিন গাৰ্গৰ এটা বিশেষত্ব হ'ল অসমৰ প্ৰতিটো ভাষা উপভাষাত তেখেতে গীত গাইছে আৰু সেই নিৰ্দিষ্ট উপভাষা বা ভাষাটোত গোৱা জুবিনে গোৱা গীতটো সেই নিৰ্দিষ্ট উপভাষাটোৰ আটাইতকৈ জনপ্ৰিয় গীতৰ তালিকাত আজিও বিদ্যমান প্ৰতিটো ভাষাত ৰাভা বড়ো উত্তৰ পূৰ্বাঞ্চলৰ আপাতানি নিশি ৰাভা বড়ো কাৰ্বি যিমান ভাষা আছে আমাৰ তিৱা অসমীয়া বাঙালী আমাৰ যিমান নেপালী যিমান ভাষা আছে প্ৰতিটো ভাষাত জুবিন গাৰ্গে গীত গাইছে প্ৰথম কথা আৰু বিশুদ্ধ উচ্চাৰণে গাইছে সেয়া নিৰ্দিষ্ট ভাষা ভাষী লোকে ক'ব দ্বিতীয়তে আমাৰ অসমৰ বিশেষকৈ সাংগীতিক জগতৰ যিমানকেইটা ধৰণৰ গীত আছে লোকসংগীত হওক সেইটো লাগিলে বাগৰুম্বা হওক বৰগীত লোকগীত টোকাৰ গীত দিহানাম নাগাৰা নাম যিমান ধৰণৰ গীত আছে ভক্তিমূলকৰ পৰা আধুনিক গীতলৈকে প্ৰতিটো ধৰণৰ গীত জুবিন গাৰ্গে গাইছে তেনেধৰণৰ প্ৰতিটো উপভাষাত আৰু প্ৰতিটো ধৰণৰ গীত গোৱাত জুবিন মোৰ বোধহয় একমাত্ৰ অসমৰ শিল্পী এতিয়া শেষ কথা এটা কৈ দিওঁ অকল বিয়ানাম গাবলৈ বাকী আছে বিয়ানামতো আমি ক'তো লিখা নাই যে পুৰুষে বিয়ানাম নাগায় গতিকে মই ভাবিছোঁ গতিকে মই ভাবোঁ এই গীতটো মই প্ৰডিউচ কৰি দিম বহুদিন মই প্ৰডিউচো কৰা নাই জুবিন গাৰ্গৰ কণ্ঠৰ এটা বিয়া গীত মই এইটো নেক্সট প্ৰডাকশ্যন আৰু NK TV জৰিয়তে আমি